আমি 15 আগষ্ট আগতে আমি সমাপ্ত কৰিছিলোঁ 15 আগষ্টলৈকে য'ত আমি শিলাফলকম আৰু প্ৰত্যেকজন বীৰৰ নাম আমি খোদিত কৰিছিলোঁ আৰু সেইমতে তেওঁলোকক সন্মান জনাই পেলাই আমি সেই প্ৰগ্ৰেম প্ৰথম চৰণ আমি কৰিছোঁ। তাৰ দ্বিতীয় চৰণ এতিয়া আমাৰ ইয়াত আৰম্ভ হ'ব। আমাৰ অহাকালিৰ পৰা 31 তাৰিখৰ 2 তাৰিখলৈকে সকলো গাঁৱত সকলো মিউনিচিপালিটি আৰু ULBs আমাৰ সেলফ হেল্প গ্ৰুপসমূহে প্ৰত্যেককে এখন লিফলেট দিব য'ত গোটেই প্ৰগ্ৰেমটোৰ বিষয়ে লিখা আছে আৰু প্ৰত্যেক ঘৰৰ পৰা এমুঠিকে মাটি ল'ব আৰু সেই মাটিখিনি আমাৰ ইয়াত যিহেতু গাঁও পঞ্চায়ত নাই আমি প্ৰথমতে আমাৰ ইয়াতে 23খন CLF আছে, কমিউনিটি লেভেল ফেডাৰেশ্যন আছে সেল্ফ হেল্প গ্ৰুপৰ, তাত আমি জমা কৰিম। তাৰপিছত আমি 8 তাৰিখৰ দিনাখন প্ৰচেছন কৰি আহি ৰেচপেক্টিভ ব্লকত আমি সেইখিনি জমা দিম। ব্লকত আকৌ সেই মাটিখিনি মিক্স হ'ব হৈ পেলাই ব্লকৰ পৰা আমি 2টা কলহ আমাক চৰকাৰে দিছে, সৰ্থেবাৰীত বনোৱা আমাৰ 2টা কলহ চৰকাৰে দিছে। সেই কলহত লৈ পেলাই আমাৰ 7জন ভলণ্টিয়াৰ 7টা ব্লকৰ পৰা তেওঁলোক গুৱাহাটীলৈ ৰাওনা কৰিব 26 তাৰিখৰ দিনা আৰু 26 তাৰিখৰ দিনা সেয়া শংকৰদেৱ কলাক্ষেত্ৰত আমি সেয়া জমা দিম। তাৰে এটা কলহ লৈ পেলাই তাৰ পিছদিনাখন তেওঁলোকে দিল্লীলৈ যাত্ৰা কৰিব অসমৰ পৰা সকলো ভলণ্টিয়াৰ্ছে আৰু যিখিনি আৰু বাকী এটা কলহ আমাৰ অসমত থাকি যাব। এইখিনি আছিলে ঘৰে ঘৰে গৈ যে মাটিবোৰ কালেক্ট কৰিব বুলি কৈছে, এইবোৰ কোনে কালেক্ট কৰিব? এতিয়া আমাৰ সেল্ফ হেল্প গ্ৰুপখিনিয়ে কৰিব। সেল্ফ হেল্প গ্ৰুপ যিহেতু প্ৰত্যেক গাঁৱতে আছে আৰু প্ৰত্যেকখন ULBs মানে মিউনিচিপালিটি যিখিনি আমাৰ সেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোকে গৈ পেলাই কৰিব আৰু লগতে আমাৰ এইটো কোনো সেনেকুৱা কথা নাই যে যিকোনো মানুহে আমাৰ সকলো চিটিজেন সকলো অৰ্গেনাইজেশ্যন সকলোৱে এইটোত আমাৰ মানে সহায় কৰিব পাৰে। ধন্যবাদ।